মানুহে কয় ল'ৰাৰ জীৱনত সুখে সুখ, ইমান মানে স্বাধীনতা পায়, যি ইচ্ছা তাকে কৰিব পাৰে। এনেকুৱা এটা মানে মানুহৰ মনত ল'ৰাসকলক লৈ এনেকুৱা এটা মানে বিচাৰ থাকে। আচলতে কিন্তু এইটো বেয়া বিচাৰ, কাৰণ ল'ৰা এজন জন্ম লোৱাত মানে শিশুকালত যেতিয়া সি জন্ম লয়, শিশুকালত জন্ম লোৱাৰ পিছত যেতিয়া তাৰ ৩-৪ বছৰমান হয়, তেতিয়া তেওঁক বেগৰ এটা বোজা দি স্কুললৈ পঠাই দিয়া হয়। আৰু পঢ়িবলৈ মন নগ'লে তাক পঢ়িবই লাগিব, কাৰণ সি ল'ৰা, সি ভৱিষ্যতত কোনো কিছু কৰিব লাগিব, ভাল কিছু কৰিব লাগিব, সেই আশাৰে পঢ়িবই লাগিব, কাৰণ মন নগ'লেও পঢ়িবই লাগিব। যেতিয়া তেওঁৰ 10ৰ পৰা 12 বছৰ মানে বয়সত আহে, তেতিয়াৰ পৰাই মানে টেনশ্যন, যে বাৰীৰ মানুহে ক'ব যে আৰু কিমান দিন বহি বহি খাবি, কিবা এটা কৰ, নকৰিলে ঘৰৰ পৰা ওলাই যা। তেতিয়া ল'ৰা টেনশ্যনত থাকে যে কি কৰিম। ল'ৰা এজনে বুজি উঠিব নোৱাৰে যে কি কৰিলে কি হ'ব, কাৰণ তেতিয়াৰ পৰাই তেওঁৰ টেনশ্যন যে কিবা এটাতো কৰিব লাগিব, কাৰণ এনেকৈ বহি থাকি খাবতো নোৱাৰি। তেতিয়া এটা পৰিবাৰৰ টেনশ্যন আহি পৰে, যে এনেকুৱা এটা টেনশ্যন। ইয়াৰ পিছতো মানে ল'ৰা যদি লাভ প্ৰেম ভালোবাসাত যদি থাকে, তেতিয়া তাতো টেনশ্যন, কাৰণ গাৰ্লফ্ৰেণ্ডক ভাল গিফ্ট, ভাল দামী দামী বস্তু দিব নোৱাৰিলেতো গাৰ্লফ্ৰেণ্ডেও এৰি যাব। সেইকাৰণে চতুৰ্দিগৰ পৰা তেওঁলোকৰ টেনশ্যন থাকে। ফেমিলিৰ পৰা মানে অতিৰিক্ত বেছি টেনশ্যন আহে, কাৰণ ফেমিলিয়ে এটা কাম কৰিব ধৰিছা, ক'ব যে এইবিলাক কিমান দিন কৰি থাকিবি, মোৰ ঘৰত বহি বহি আৰু কিমান দিন খাবি, এনেকুৱাকৈ ক'ব। আৰু তেতিয়া বেয়াও লাগে, আৰু ফেমিলিক একো ক'বও নোৱাৰে। সেইকাৰণে ল'ৰাজন নিজৰ ভিতৰতে তিলে তিলে কষ্ট পাই থাকে। আৰু যেতিয়া ল'ৰা এজন কিবা এটা কৰিবলৈ যায়, কিবা এটা ভাল পেশ্যন কৰিবলৈ যায়, তেতিয়া মানে গাঁৱৰ মানুহে কয় ল'ৰাটো পাগল হৈছে, বা কি এটা কৰি আছে। যেতিয়া মানে ভাল এটা কাম কৰিবলৈ যায়, সেই কথা শুনি ল'ৰাটো ডিমটিভেট হ'ব। এনেকুৱা কোনো মানুহ নাই যে ল'ৰাটোৱে যি কৰি আছে ভাল কৰি আছে, ল'ৰাটোৱে ভৱিষ্যতত ডাঙৰ মানুহ হ'ব, এনেকৈ উৎসাহ দিয়াৰ মানুহ নাই। কেৱল আছে মানুহক কেনেদৰে তললৈ নমাই আনিব পাৰি, এনেকুৱা মনোভাৱ ৰখাৰ মানুহ আছে। সেইকাৰণে ল'ৰা এজনত সৰুকালত পঢ়াৰ টেনশ্যন, যুৱক কালত মানে কি কৰিব, কি কাম কৰিব তাৰ টেনশ্যন, আৰু যেতিয়া তেওঁ বয়স হয় তেতিয়া মানে পৰিবাৰৰ টেনশ্যন। আৰু এই টেনশ্যনে তেওঁৰ মানে মৃত্যুলৈকে টেনশ্যন কৰিবই লাগে, কাৰণ যেতিয়া তেওঁৰ মানে বুঢ়া হয়, তেতিয়া সন্তানীৰৰ লগত মানে সন্তানৰ কাৰণেও টেনশ্যন কৰিব লাগে, নাতি পুতিৰ কাৰণেও টেনশ্যন কৰিব লাগে। সেইকাৰণে টেনশ্যনৰ ল'ৰাসকলৰ শেষ নাই। কিন্তু এটা কথা ভাল যে ছোৱালীসকলৰ ইমান স্বাধীনতা নাথাকিলেও ল'ৰাহঁতৰ স্বাধীনতা আছে, কিন্তু ল'ৰাসকলৰ স্বাধীনতা থকাৰ পিছতো এইটো কিন্তু ল'ৰাহঁতে উপভোগ কৰিব পৰা নাই।